Good morning students, তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলো ভালে আছা। আজি তোমালোকৰ বাবে লৈ আহিছো মই এটা নতুন লেসন। আশা কৰো তোমালোকে ভাল পাবা। এতিয়া আমি লেসনটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ লেসনটোত আছে এটা কবিতা আৰু কবিতাটোৰ নাম হৈছে অহংকাৰ, কবি ৰঘুনাথ চৌধুৰী। এতিয়া আমি কবিতাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। চকুৰে নমনা সূৰ্য ধূলিকণা বতাহত উৰি উৰি ফুলৰ পাহিত ওখ বিৰিখত পৰে দহুদিশ জুৰি। ইয়াৰ অৰ্থটো এইটোৱে যে যিহেতু আমি ধূলিকণাবিলাক চকুৰে দেখা নাপাওঁ আৰু সেই ধূলিকণাবোৰ বতাহত উৰি আহি গছ লতা অৰ্থাৎ গছ পাত ডাল সকলোতে পৰে। যিহেতু আমি জানো যে ধূলি খালি চকুৰে আমি ধূলিকণাবিলাক চাব নোৱাৰোঁ, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে চশমা পিন্ধি চাব পাৰি, সেইটো নহয়। তুমি চাবা আমি যেতিয়া সূৰ্যটোৰ আমি অপজিটত থিয় হৈ বা থিয় হৈ ৰ'লে দেখিম সেই যে পোহৰৰ যিটো পোহৰ পৰে বা সেই পোহৰতে সৰু সৰুকৈ ধূলিবোৰ উৰি ফুৰা দেখিবলৈ পাম। আৰু এটা কথা তোমালোকে মন কৰিব পাৰা, বেৰৰ ফুটাই দি বা কাগজ এখন ল'বা ডাঙৰকৈ বা কাগজখনত এটা সৰু ফুটা কৰি সেইটো হ'ব পাৰে বা যদি নহওক ফুটা দি পেলাই তুমি চাবা আৰু সেই সূৰ্যৰ পোহৰত সেই ফুটাটোতে যেতিয়া পোহৰটো সোমাই আহিব সেই পোহৰটো তোমালোকে ধূলিকণাবোৰ উৰি ফুৰা দেখা পাব পাৰা। নাইবা হয়তো তোমালোকে আৰু এটা কথা মন কৰিব পাৰা, তোমালোকে এসপ্তাহ বা 5 দিন 6 দিন বা এক সপ্তাহ তোমালোকে এখন গ্লাছ এঠাইত থৈ দিবা, তাৰপিছত সেই 5 দিন বা এসপ্তাহৰ পিছত তোমালোকে চাবা সেই গ্লাছখনত ধূলিৰে উপচি পৰি থাকে আৰু লাহেকৈ আঙুলি এটাৰে মাৰি দিবা, ধূলিবোৰ গোট খাই থাকে। সেইবোৰেই হৈছে ধূলিকণা আৰু যাক আমি খালী চকুৰে দেখা নাপাওঁ। খৰালি দিনত যেনিয়েই চোৱা তেনিয়েই ধূলিৰে ভৰা, গছলতা তৃণ ঘৰবাৰী আদি ধূলিৰে উপচি পৰা। ইয়াৰ অৰ্থ এইটোৱেই যে খৰালি কালত আমি যেনিয়েই চাওঁ তেনিয়েই সেই ধূলিবোৰ দেখা পাওঁ। আৰু খৰালি কালনো কোনটো হয়তো তোমালোকে জানা বা নাজানিব পাৰা, নজনাখিনিৰ কাৰণে মই আজি কৈ দিছোঁ। খৰালি দিন হৈছে তোমাৰ ড্ৰাই ছিজন, অৰ্থাৎ তোমাৰ সেই ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই দিনকেইটা খৰালি, অৰ্থাৎ একেবাৰে শুকান হৈ থাকে, চাৰিওফালে কেৱল ধূলিয়ে দেখিবলৈ পোৱা যায়। আৰু সেই দিনটোত তোমালোকে ৰাস্তাবোৰ চাবা। মই এটা উদাহৰণ দিছোঁ, ৰাস্তাবিলাকৰ কাষত যিবোৰ গছ থাকে যিবোৰ বন থাকে সেইবোৰ তোমালোকে মন কৰিবাচোন, সেইকেইটা দিনত একেবাৰে ধূলিৰে পোত খাই থাকে। তাৰোপৰি তুমি যদি সেইকেইটা দিনত যদি ক'ৰবাত ওলাই যোৱা, তুমি আহি আবেলি যেতিয়া ঘৰত ঘূৰি আহিবা তেতিয়া তুমি চাবাচোন গোটেই মূৰটোত আমাৰ চুলিবোৰত ধূলি পূৰা ভৰি থাকে, খুব লেতেৰা হয় সেই দিনবোৰত, কাপোৰ কানিবিলাকো ধূলিময় হয়, লেতেৰা হয়। সেয়ে হৈছে তোমাৰ খৰালি দিন। আৰু তেতিয়া খৰালি দিনত যিহেতু বৰষুণ নপৰে সেইকাৰণে ধূলিবোৰ ওপৰত বেছি হৈ যায়। সৰু বৰ কাকো সমূলি নামানে নকৰে একোকে ভয়, ৰজা মহাৰজা সাধু মহন্তৰো শিৰৰ ভূষণ হয়। এতিয়া চোৱা, ধূলিয়ে সৰু ডাঙৰ নিজৰ পৰৰ এইবোৰ একো বুজি নাপায়। প্ৰথম কথা, ধূলিৰ যিহেতু মানুহৰ দৰে বা জীৱৰ দৰে অনুভৱ কৰিব পৰা ক্ষমতা নাই বা চিন্তা কৰিব পৰা বিবেকো নাই, তো সেয়ে সিহঁতে একো বুজি নাপায়। যদি সিহঁতে খালী ঠাই পায় বা পৰিব লগা যদি তেনেকুৱা সুযোগ পায় সুবিধা পায় তাতেই সিহঁতে পৰি যায়। আৰু কাৰণ ক'লেই নহয়, সিহঁতৰ কোনো অনুভৱ নাই, বিবেক নাই, সিহঁতে একো বুজি নাপায়, একো চিনি নাপায়। চ' য'তেই সুবিধা পায় ত'তেই পৰিব লাগে আৰু লেতেৰা কৰিব লাগে, সিহঁতে সেইটোৱে কেৱল বুজি পায়। তাৰোপৰি সিহঁতৰ কোনো ধৰণৰ ভয় শংকা সেইবোৰ নাই, কাৰণ সিহঁতে একো বুজি নাপায়, যাৰ ফলত সিহঁতে সৰু ডাঙৰ ৰজা প্ৰজা বা মহাৰজা বা ডাঙৰ সন্ত মহন্ত অৰ্থাৎ পূজাৰী কোনোবা বিদ্বান তেনেকুৱা লোকৰ মূৰতে হওক ভৰিতে হওক ধূলিবোৰ পৰিব পাৰে। অৰ্থাৎ এদিন বৰষুণ পৰি গছলতা নিকা হ'ল, গপত উফন্দা ধূলিকণাৰ চিনচাপ মাৰ গ'ল। যিহেতু খৰালি দিনত ধূলিবিলাকে সম্পূৰ্ণৰূপে লেতেৰা কৰি পেলাই পৰিৱেশটো, তেনে সময়তে যেতিয়া হঠাৎ এদিন বৰষুণ আহিলে তেতিয়া কি হ'ল, সেই গছ বন পাত ডাল যেতিয়া চবতে বৰষুণৰ টোপালবোৰ পৰিবলৈ ল'লে তেতিয়া ধূলিবোৰ চাফা হৈ গ'ল আৰু বৰষুণৰ পানীয়ে ধূলিৰ কণিকাবিলাক ধুই একেবাৰে চাফা কৰি পেলালে।
যিহেতু ধূলিকণাৰ উৎপাত বাঢ়ি গৈছিল তাৰ ফলত ধূলিকণাটোৱে নিজে ভাবিছিল আৰু চাগে মই ডাঙৰ, মোতকৈ আৰু ডাঙৰ কোনো নাই। যেতিয়া বৰষুণ পৰিলে, যেতিয়া তাৰ চিনচাপ নোহোৱা হৈ গ'ল, তেতিয়া তাৰো অহংকাৰটো নাইকিয়া হৈ গ'ল। ঠিক তেনেকৈ মানুহৰ ক্ষেত্ৰতো হ'ব পাৰে। সেয়ে কেতিয়াও নিজকে ডাঙৰ বুলি নাভাবিবা বা মই সকলো জানো বুলি ভাবিব নালাগে। যদি আমি ধূলিকণাৰ দৰে নিজকে ডাঙৰ বুলি ভাবি অহংকাৰ উঠি ভাহি ফুৰোঁ, তেন্তে শেষত আমাৰো অৱস্থাটো ধূলিকণাৰ দৰে হ'ব। অৰ্থাৎ যেনেকৈ বৰষুণ পৰি ধূলিক চাফা কৰিলে, ঠিক তেনেদৰে সেই অহংকাৰী ব্যক্তিজনৰ ওপৰত হয়তো এজন ভাল ধৰণৰ ব্যক্তি আহি তেখেতৰ সেই অহংকাৰটো নাইকিয়া কৰি দিব পাৰে। আজিৰ এই লেচনটোত ধূলিকণাৰ জৰিয়তে এজন অহংকাৰী ব্যক্তি বা অহংকাৰী মানুহৰ এটা সুন্দৰ প্ৰতিফলন বা প্ৰতিচ্ছবি এই কবিতাটোৰ জৰিয়তে কবি ৰঘুনাথ চৌধুৰীয়ে খুব ধুনীয়াকৈ বৰ্ণনা কৰিছে, একেবাৰে সহজ সৰল ভাষাৰে। আশা কৰোঁ তোমালোকে বুজি পাইছা বা ভালো পাইছা। সেয়ে যদি কিবা অসুবিধা হয় তেন্তে মোক কণ্টেক্ট কৰিবা। মই আগতেও কৈছোঁ, কণ্টেক্ট কৰিবা। মই ধুনীয়াকৈ তোমালোকক যিখিনি তোমালোকে বুজা নাই সেইখিনি মই তোমালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। কথা, মোৰ ভিডিঅ'টো চাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেতিয়া কি হ'ব, যেতিয়াই মই ভিডিঅ' আপলোড কৰিম তোমালোকে নটিফিকেশ্যন পাই যাবা আৰু ধুনীয়াকৈ ভিডিঅ'টো চাব পাৰিবা। লগতে তোমালোকৰ যিখিনি ফ্ৰেণ্ডছে এতিয়ালৈকে মোৰ ভিডিঅ'বোৰ পোৱা নাই তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকৰো সুবিধা হয়। তেন্তে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ আহিম আন এটা নতুন লেচন লৈ। তেতিয়ালৈকে তোমালোক সকলো ঘৰতে থাকা, ভালে থাকা, লগতে পঢ়া শুনা কৰি থাকিবা। নাও বাই বাই।